এতিয়া ৰেচন কাৰ্ড পালে কি হয় যে ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কাৰ্ডো পাই যায় তাৰমানে 5 লাখ টকালৈকে আমি চিকিৎসালয় ট্ৰিটমেন্ট ল'ব পাৰিম উজলা গেছ পাই তেলি ডাঙৰীয়াই ভাল কৰি বুজাই ক'ব যদি বজাৰত গেছৰ দাম 900 টকা উজলা গেছ পালে গেছৰ দাম 600 টকা তাৰমানে 300 টকা কম এখন কাৰ্ড ললে কাৰ্ড হল চাউল পালো চাউলৰ লগত আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ লগত আমি কি পালো 300 টকাকৈ গেছৰ মূল্য কম পালো মোৰ ভৱিষ্যতে ইচ্ছা আছে যে অৰুণোদয় মই পোৱা নাই মানুহে বহুতে কৈ থাকে হয়ও ইমানে পোৱা নাই ভৱিষ্যতে মোৰ এইটো ইচ্ছা আছে যে যাৰ ঘৰতে ৰেচন কাৰ্ড আছে তাকে এটা অৰুণোদয় দি দিয়া তেতিয়া সেই চিন্তাটো নোহোৱা হৈ গ'ল যে কোনে পাইছো নাই পোৱা হিচাপ নিকাছৰ কথা নাই যদি ৰেচন আছে অৰুণোদয় পাই গলো ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকক আমি বীমা প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ লগত জড়িত কৰিব খুজিছো তাৰ মানে এক্সিডেন্ট হওক কিবা দুৰ্ঘটনা হওক ট্ৰিটমেন্ট কৰাৰ কাৰণে বা এক্সিডেন্ট হলে ঘুনিয়া হলে মৃত্যু হলে আমি যাতে চৰকাৰৰ পৰা টকা পাব পাৰো আপোনালোকে প্ৰিমিয়াম দিব নালাগে প্ৰিমিয়ামটো ৰেচন কাৰ্ড থকা পৰিয়ালৰ কাৰণে চৰকাৰে প্ৰিমিয়ামটো ভৰাই দিব আপোনালোকে খালি সুবিধাখিনি পাব তাৰমানে আজি আপোনালোকে চিন্তা কৰক 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি তাৰ লগত মহিলাৰ মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই মিছন বসুন্ধৰাৰ জৰিয়তে মাটি বাৰী যে যাৰ মাটি নাই তাক মাটি দিয়া কাম তাৰ পিছত মহিলাৰ উদ্যমিতা আঁচনি তাৰ পিছত যুৱকসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব তাৰ লগত ৰেচন কাৰ্ড তাৰ লগত আমাৰ জীৱন বীমা তাৰ লগত উজলা গেছ তাৰ লগত আয়ুষ্মান ভাৰত আৰু শেষত গৈ তাৰ লগত অৰুণোদয় ইমানবিলাক কাম আজি আমি আগবঢ়াই লৈ গৈছো তাৰ লগতে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ প্ৰত্যেকখন জিলাতে মেডিকেল কলেজ এইমছ ডাঙৰ ফ্লাইঅভাৰ ডাঙৰ ৰাস্তা আজি এফালৰ পৰা অসমখনৰ বিকাশৰ গতি আজি আমি ত্বৰান্বিত কৰিছো অলপ আগতে কেশৱ মহন্ত ডাঙৰীয়াই ক'লে অসমত এখনো আয়ুৰ্বেদিক হস্পিটাল নাছিল এতিয়া দুধনৈত হ'ল মাজুলীত হ'ল এখনো নেচাৰোপেথিৰ হস্পিটাল নাছিল আজি আমাৰ ডিব্ৰুগড়ত খোৱাঙত নেচাৰোপেথি হস্পিটালৰ আধাৰ